আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই বহুত দিনৰ মূৰত দিয়া মোৰ প্ৰথমটো ভ্লগলৈ। আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ। দিনতে অকণমান ওলাই গৈছিলোঁ, ওচৰৰে খুৰী নবৌসকল লাগি পেলাই তাঁত বাতি আছে, ৰুমাল লগাব, তাৰ কাৰণে তাঁত বাতি আছে। দেখি বৰ ভাল লাগিলে, কাৰণ এই বস্তুটো প্ৰায় আমাৰ সমাজত নাইকিয়াই হৈ গৈছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, তাকে অকণ ভিডিঅ' কৰি থলোঁ, তাকে আপোনালোকে চাই লওকচোন কেনেকৈ বাতিছে। আচলতে মই নাজানো দেই, মই কেনেকৈ বাতে কি কৰি নাজানো। আজি বহুত দিনৰ আগতে দেখিছিলোঁ, বিয়াৰ আগতেই দেখিছিলোঁ, ওচৰতে আমাৰ ঘৰৰ ওচৰতে দেখিছিলোঁ, কিন্তু বিয়াৰ পাছত আৰু দেখা নাইকিয়া। বহুত দিনৰ মূৰত দেখিলোঁ, দেখি ভাল লাগিলে, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে। জান আহিছে, মোৰ লগতে আহিছে। তোমালোকৰ মায়ে এনেকুৱা কৰিব পাৰেনে? নোৱাৰে। দেখা কৰক কেনেকৈ কৰে। এয়া সূতা মানে আমি জোৰাই আছোঁ, গাছ ভৰাই এয়া হ'ল, হৈ পেলাই এতিয়া আমি চলাই আছোঁ। বেছি নাই আৰু তাৰমানে আৰু বেছি নাই, এয়া হওঁ তাঁতৰ জৱনিকা পৰিব হৈছে। বিহুলৈ আকৌ তাত উলিয়াব লাগিব, আকৌ গামোচা লগাব লাগিব। দেই তাঁতৰ শাল দেখা, তাঁতৰ শাল ক'ত হেৰি কৰিব? আমাৰ ঘৰত কৰিম। এয়া এতিয়া পথাৰত মানে বাতি কৰিছোঁ, ঘৰত নি পেলাই বৰষুণ দিয়াৰ কাৰণে চোতালখন বেয়া, মানে পথাৰতে দিশটো কৰি লৈছোঁ। সঁচাই কিমান ভাল লাগে ন, এনেকৈ ওচৰৰ সকলো লাগি মানে তাঁত বোৱা। বিহু আহিলে ওচৰৰ চবেই লাগি তাঁত বোৱা, বিহু নচা, কিমান ভাল লাগে ন। আজিকালি এইবিলাক প্ৰায় নাইকিয়া হৈ গৈছে। সঁচাই আজি আবেলিটো বৰ ভাল লাগিলে। বাৰু ঠিক আছে, এতিয়া ফুৰি চাকি আহিলোঁ, আহি পাই ঘৰত ল'ৰাই ক'লে ৰুটি খাওঁ বুলি, তাক ৰুটি বনাই দিলোঁ। অকণমানিটো টোপনি গ'ল। এতিয়া এইকণ সময়ত প্ৰায় 6টামান, 6:30মান বাজিছে। এইকণ সময়ত মই ল'ৰাক পঢ়ুৱাবৰ সময় হয়। এতিয়া পিছে সি টিভিহে চাই আছে। অকণমানিটো এয়া শুই আছে, ডাঙৰটো এনেই এয়া টিভি চাই আছে। ইয়াক এতিয়া টানিব লাগিব, আহা পঢ়াহি, আহা পঢ়াহি, আহা। কাৰণ ভায়েক নুঠোতেই অকণমান পঢ়ুৱাবলৈ চাওঁ। অকণমানিটো এইকণ সময়ত শুৱে, কিন্তু সি পঢ়িবলৈ নুঠে। দেখিছে নহয়, এতিয়া পঢ়াবলৈ কিমান চিঞৰিব লাগিব নহয়। দেহা দেহা, ঐ ঐ ঐ, আহা পঢ়ি ল'ব লাগে, আহা অকণমান পঢ়িব লাগে, আহা। সেয়া দেখিলে, পঢ়াৰ কথা ক'লে একদম কি হৈ গ'ল, কাৰ্টুন চাই, অকল কাৰ্টুন। এয়া ল'ৰাক পঢ়িবলৈ দিছোঁ, অকণমানি শুই থাকোঁতে। কিন্তু বেছি সময় সি নুশুৱে, উঠিবই এতিয়া। উঠিয়ে ককায়েকৰ কামত লাগি যাব। এয়া অকণমানি উঠি গ'ল, উঠিয়েই ডাইৰেক্ট ককায়েকৰ বস্তু টানিবলৈ লাগি গ'ল। ককায়েকে পঢ়িবলৈ লৈছে, সি ককায়েকৰ ৰবৰ পেঞ্চিল এতিয়া চব টানিব। এয়া মুখত ভৰাবলৈ ল'লে। এতিয়া ইটো বস্তু ল'ব, সিটো বস্তু ল'ব, মানে এনেদৰে আচলতে ল'ৰাক বিচনাত পঢ়িবলৈ দিব নালাগে, টেবুলত পঢ়িবলৈ দিব লাগে। কিন্তু মোৰ উপায় নাই, অকণমানিটোক যিহেতুকে চাই থাকিব লাগে, সেইকাৰণে একেলগে দুইটাকে বিচনাতে লৈ লওঁ, তাক পঢ়িবলৈ দিওঁ, আৰু মই অকণমানিটোক চাই থাকিবলগীয়া হয়। এয়া ককায়েকৰ বহী টানি আনি মুখত ভৰাবলৈ ল'লেহি। উপায় নাই আৰু, এনেকৈয়ে পঢ়ুৱাব লাগিব। অকণমান প্ৰব্লেম হয়, তথাপিতো উপায়টো নাই। ডাঙৰটোকো চাব লাগিব, সৰুটোকো চাব লাগিব। ঠিক আছে, আজি ভিডিঅ'টি তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। তাক পঢ়ুৱাই লওঁ অলপ।